লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ বহুত স্বাগতম। আজি অষ্টমী। আজি আপোনাৰ মইতো ক'ত থাকোঁ গম পায়েই, তাৰপৰা কাকগোসানী থানলৈ বেছি দূৰ নহয় বোলে এওঁক ক'লোঁ আজি ওলাই আহিছোঁ, চাওঁ যাব পাৰোঁনে নাই ভিৰ ইমান। এতিয়া গৈ আছোঁ, তাৰপিছত দেখাম আপোনালোকক। চাই থাকিব, ইয়াত মিষ্টাৰে গাড়ী চলাই গৈ আছে, এয়া ল'ৰা। এতিয়া আমি গৈ আছোঁ, চাওকচোন ইমান ধুনীয়া ৰাস্তাটো। ৰাস্তাত আহি থাকোঁতে খনিকৰ পুথি ভাগ পালোঁ, সেৱা কৰিলোঁ, ভাল লাগিলে। আজি বহুত দিনৰ মূৰত লগ পালোঁ। গৈ আছে তেওঁ অকলে অকলে। বোকাঘাট পাইছোঁহি, বোকাঘাটৰ পৰা 1 কিলোমিটাৰমান যাব লাগিব চাগে ন। When 2 kilometers যাব লাগিব, ইয়াৰ পৰা 1.5 কিলোমিটাৰ যাব লাগিব। গৈ থাকোঁ, এতিয়া আমি গাড়ী ইয়াতে থ'ব। এতিয়া আহিব লাগিব অকণমান দূৰ হ'লে আছোঁ আৰু। কাকগোসানী থান, ইয়াতে চাকি লৈ ল'ব লাগিব। শৰাই কাৰণে বস্তু লৈ ল'লোঁ, চাকি লৈ লৈছোঁ। নিমখ দি দিব হা, মানুহ ভৰ্তি। মানুহ আছে আজি। এতিয়া আমি শৰাইটো দি লওঁ নেকি, শৰাইখিনি। এয়া গণেশ মন্দিৰ, চাকি জ্বলোৱা ঠাই, মানুহ বহুত। এয়া শৰাই কাৰণে বস্তু দিবলৈ গৈছে, আমি ইয়াতে আছোঁ এইখনতে, মানুহ বহুত। আপোনাৰ মানুহ বহুত আছে। আমি উভতি আহি আছোঁ। আজিৰ দিনটো ভালেই লাগিলে। আপোনাৰ খনিকৰ পুথি ৰাস্তাত দেখিলোঁ, সেৱা কৰিলোঁ। সঁচাকৈ ভাগ্য লাগিব মানুহক। বহুত দিনৰ পৰা ভাবি আছিলোঁ ৰাস্তাত কেতিয়া পালোঁ, ভাল লাগিলে। ইয়াতো শৰাই খান্দিলোঁ আৰু আমি যিহেতু বলি নিদিওঁ, সেইকাৰণে এতিয়া আমি গুচি আহিলোঁ আৰু আমাৰ কাম নাই শৰাই দিব আৰু দি পেলাই। এতিয়া ঘৰ গৈ আছোঁ, চাব ভিডিঅ'টো ভাল লাগিলে।